আছে মোৰ লগত কব ভাৰত মাতা কে ভাৰত মাতা কে ভাৰত মাতা কে নৰেন্দ্ৰ মোদী অমিত শাহ বহুত বহুত ধন্যবাদ ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী আমাৰ সকলোৰে প্ৰেৰণাৰ স্ৰোত অমিত শাহ ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া আমাৰ ৰাজ্যসভাৰ প্ৰাক্তন সদস্য উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া লোকসভাৰ সংসদ নৱ শৰণীয়া ডাঙৰীয়াকে আদি কৰি বিটিসিৰ উপপ্ৰধান গোবিন্দ বসুমতাৰী আপসুৰ নেতৃত্বকে আদি কৰি মঞ্চত বিৰাজমান বিশিষ্ট ব্যক্তিসকল আৰু বিটিআৰৰ বিভিন্ন জিলাৰ পৰা অহা মোৰ অতিকে মৰমৰ আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি মই প্ৰথমতে আপোনালোকক অভিনন্দন জনাম যে এই ধৰণে লাখ লাখ লোক ইয়াত সমবেত হৈ ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক আপোনালোকে যি কৃতজ্ঞতা জ্ঞাপন কৰিছে অভিনন্দন জ্ঞাপন কৰিছে তাৰ বাবে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছো বিটিআৰ বাসীৰ হৈ অসমৰ ৰাইজৰ হৈ আজিৰ এই পবিত্ৰ মুহূৰ্তত বিটিসিত বিটিআৰ চুক্তি উপহাৰ দিয়াৰ বাবে বিটিআৰত শান্তি লৈ অহাৰ বাবে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনাইছো আৰু আপোনালোকক অনুৰোধ কৰিছো এটা দীঘলীয়া হাত চাপৰিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকে অভিনন্দন জনাব শ্ৰদ্ধা ৰাইজ মোৰ বিশেষ আজি ক'বলগীয়া নাই আজিৰ দিনটো প্ৰাপ্তিৰ আনন্দৰে পৰিপূৰ্ণ আজিৰ প্ৰায় এবছৰ আগত কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত বিটিআৰ চুক্তিৰ স্বাক্ষৰ হৈছিল এই চুক্তিৰ স্বাক্ষৰিত হোৱাৰ পিছত এই চুক্তিৰ এটা এটাকৈ দফা আমি আজি ৰূপায়ণৰ দিশত আগবাঢ়িছো আৰু আজি আমি অসম চৰকাৰৰ হৈ প্ৰতিশ্ৰুতি দিছো যে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শাহ ডাঙৰীয়াৰ আশীৰ্বাদত আমি বিটিআৰ চুক্তিৰ সকলো দফা এটা এটাকৈ আমি আপোনালোকে সন্তুষ্টি হোৱাকৈ আমি ৰূপায়ণ কৰিম আজিৰ এই দিনটোত মই কেইটামান কথা কৈ সামৰিব খুজিছো যোৱা যেতিয়া বিটিআৰ ইলেকশ্যনত আমি গৈছিলো বিটিআৰৰ ৰাস্তা ঘাটক লৈ ৰাইজৰ মনত দুখ আছিলে যে বিটিআৰৰ ৰাস্তা ঘাট ঠিক নাই আজি আমি এই মঞ্চতে ঘোষণা কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছো যে যোৱাকালি বিটিআৰৰ ৰাস্তা ঘাট পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 500 কোটি টকাৰ গুডউইল পেকেজ যোৱাকালি ৰাতি অনুমোদন দিছে আমি বিটিআৰ নিৰ্বাচনৰ সময়ত কৈ যোৱাৰ দৰে অহা 30 তাৰিখৰ ভিতৰত আমি বাস্কা আৰু চিৰাঙত নতুন মডেল কলেজৰ নিৰ্মাণৰ কামত আমি আগবাঢ়িম আমি আপোনালোকক প্ৰতিশ্ৰুতি দিয়া মতে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা নতুন প্লেটফৰ্ম বা এটা নতুন কেম্পাছ আমি ৰাজ্য চৰকাৰে ওদালগুৰিটো খুলিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো তাৰ উপৰিও বিটিআৰ নিৰ্বাচনৰ সময়ত আমি আপোনালোকক যেনেকৈ প্ৰতিশ্ৰুতি দিছিলো অহা 29 তাৰিখৰ ভিতৰত তামুলপুৰৰ পাগলাদিয়াৰ ওপৰত আমি নতুন দলং নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম আমি যি ধৰণে আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো মই বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতে যি ধৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছিল যোৱাকালি পৰা বিটিআৰত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ ৰাইজক মাটিৰ মেডিপট্টা দিয়াৰ কামো বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিমধ্যে আৰম্ভ কৰিছে এতিয়াৰ পৰা জিলা উপায়ুক্ত সমূহক আমি বিটিআৰৰ অধীনত
স্থাপন কৰাৰ পিছত মাটি বাৰীৰ কামৰ কাৰণেও অহা 1 তাৰিখৰ পৰা ওদালগুৰিৰ মানুহ ওদালগুৰিতে মাটিৰ সমাধান পাব, কিনা বেচাৰ অনুমতি পাব, বাস্কাৰ মানুহে বাস্কাতে পাব, কোকৰাঝাৰৰ মানুহে কোকৰাঝাৰতে পাব, চিৰাঙৰ মানুহে চিৰাঙতে পাব। এই ধৰণে চাওঁতে চাওঁতে এই বিটিআৰলৈ বড়োভূমিলৈ আমি নতুন পৰিৱৰ্তন আনিম আৰু আমি অসমখনক ভাৰতৰ 5খন উজ্জ্বলতম ৰাজ্যৰ ভিতৰত আমি প্ৰতিষ্ঠা কৰিম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই পুনৰ এবাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক এই পবিত্ৰ বড়োভূমিলৈ নিমন্ত্ৰণ জনাই আদৰণি জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মন্ত্ৰী মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰ অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নিজৰ বক্তব্য ৰাখিবলৈ।